ঘগ্ৰাপুৰৰ ডকাইতি অপহৰণ কাণ্ডৰে জড়িত এজনক জেললৈ প্ৰেৰণ। পৰিকল্পনাটো আপোনাৰে আছিল, কিবা ক'ব নেকি? মিছা কথা মই একোতে জড়িত নাই। 13 মেৰ নিশা নলবাৰীৰ এগৰাকী ন্যায়াধীশক ডকাইতৰ দলে চলাইছিল অপহৰণৰ চেষ্টা। এই চাঞ্চলকৰ ডকাইতি অপহৰণ কাণ্ডৰ সৈতে জড়িত 6 জনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। আৰক্ষীৰ মতে 8 পৰা 10 জনীয়া ডকাইতৰ দলে ন্যায়াধীশগৰাকীক চলাইছিল অপহৰণৰ প্ৰচেষ্টা। আৰক্ষীয়ে জনোৱা মতে ঝাৰখণ্ডৰ পৰাই ন্যায়াধীশক অপহৰণৰ টাৰ্গেট কৰিছিল ডকাইতৰ দলটোৱে। মাৰুতি ছুইফ্ট বাহনত আহিছিল 5 জনীয়া ডকাইতৰ দলটো। বিহাৰৰ পৰা গ্ৰেপ্তাৰ কৰা ঝাৰখণ্ডৰ 3 ডকাইতৰ স্বীকাৰোক্তি ভিত্তিত আৰক্ষীয়ে পুনৰ অভিযান চলাইছে তেওঁলোকক সহযোগ কৰা সহযোগীক গ্ৰেপ্তাৰৰ বাবে। ইফালে ডকাইতৰ দলটোৰ সৈতে টেলিফোনত লিংক থকা অভিযোগত ৰঙিয়াৰ পৰা গ্ৰেপ্তাৰ কৰিছে ৰাছিবুল হক নামৰ আন এজন যুৱকক। ইতিমধ্যে খগ্ৰাপুৰ আৰক্ষীয়ে জেৰাচলৰ অন্তত ৰাছিবুল হকক আজি নলবাৰী ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰাত আদালতে ৰঙিয়াৰ যুৱকজনক জেল হাজতলৈ প্ৰেৰণ কৰে। পৰিকল্পনাটো আপোনাৰে আছিল, কিবা ক'ব নেকি? মিছা কথা মই একোতে জড়িত নাই। অন্যহাতে ঝাৰখণ্ডৰ 4 ডকাইত ৰিতেশ কুমাৰ, মুকেশ কুমাৰ, প্ৰভু কুমাৰ, সুনীল কুমাৰ পাছোৱান আৰু উত্তৰ প্ৰদেশৰ মহেশ কুমাৰক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে। এই ডকাইতৰ দলটোক লৈ আজি পুনৰ অভিযান চলাইছে আৰক্ষীয়ে। মূলতঃ ন্যায়াধীশগৰাকীক অপহৰণ কৰি বৃহৎ পৰিমাণৰ ধন দাবীৰ পৰিকল্পনা কৰিছিল যদিও খগ্ৰাপুৰ সচেতন লোকসকলৰ প্ৰচেষ্টাত অপহৰণকাৰী কবলৰ পৰা ৰক্ষা পৰিছিল ন্যায়াধীশ নীতেশ শৰ্মা। ইফালে নলবাৰী আৰক্ষীয়ে তাৎক্ষণিক পদক্ষেপ গ্ৰহণ কৰি গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ডকাইতৰ দলটোক। নিশ্চয়কৈ এইটোত আমি এতিয়ালৈকে যোনখিনি গম পাইছো যে এই গোটেই ঘটনাটো প্ৰায় আজি 2-2.5 মাহ মানৰ পৰা প্লানিংটো হৈ আছিলে। যিহেতুকে যোনজন মানে আমাৰ ভিক্টিম আছিলে তেওঁৰ দেউতাকৰ সা সম্পত্তি বহুত আছে, গতিকে আমি যদিও ভাবিছিলো তেতিয়া তেওঁ গাড়ীখন নিব বিচাৰিছিলে, আচলতে তেওঁক কিডনেপিং কৰি ৰেনচমৰ কাৰণে বা মুক্তিপণ দাবী কৰিলে হয়। তো সেই উদ্দেশ্যে তেওঁলোকে গোটেই প্লানিংটো আজি প্ৰায় 2 মাহ মান আগৰ পৰা কৰি আছিলে আৰু সেই মানে গোটেইখিনি তেওঁলোকে এক্সিকিউট কৰিবলৈ যোৱা 13 তাৰিখৰ দিনটো থিৰাং কৰিছিল আৰু সেইমতে তেওঁলোক ইউপি আৰু ঝাৰখণ্ডৰ পৰা আহিছিল নিজা গাড়ী লৈ বা ইয়াতে বাটত আগভেটি লৈ তেওঁক কিডনেপ কৰাৰ তেওঁলোকৰ মানে চেষ্টা চলাইছিল। কিন্তু আমাৰ ইয়াতে এটা মই এতিয়াও ক'ব লাগিব যে আমাৰ ঘগ্ৰাপুৰবাসী ৰাইজৰ যি মানে একদম ইমিডিয়েট তেওঁলোকে এই গোটেই যোনটো কিডনেপিঙৰ ঘটনা সেইটো ফইল কৰিবলৈ সক্ষম হ'ল। তাৰ বাবে মই ৰাইজক একদম মোৰ ফালৰ পৰা ধন্যবাদ জনাইছো যে তেওঁলোকৰ যোনখিনি সজাগতা বা আহি তেওঁলোকক গোটেইখিনি খেদি কৰায়ত্ব কৰিলে। সেই কেছটোৰ পৰাই আমি বাকীখিনি ক্লু পাইছো আৰু সেইটোৰ পাছতে আমি আৰু 4জন মানুহ এই ঘটনাত জড়িত আমি তেওঁলোকক ধৰিবলৈ সক্ষম হৈছো। আগৰ কেইজনৰ নাম আপোনালোকে ইতিমধ্যে গম পাইছে যে ৰিতেশ কুমাৰ তেওঁ ঝাৰখণ্ডৰ হয় আৰু মহেশ কুমাৰ তেওঁ সোণভদ্ৰা ইউপি হয় আৰু তেওঁৰ লগত জড়িত যোনকেইজন সেই গাড়ীত থকাৰ পৰা পলাবলৈ সেই সময়ত সক্ষম হৈছিলে তেওঁলোক হ'ল মুকেশ যাদৱ, তেওঁ হাজাৰিবাগৰ হয় আৰু প্ৰভু কুমাৰ আৰু সুনীল পাছোৱান গোটেইকেইজন হাজাৰিবাগ জিলাৰ আৰু একে গাঁৱৰে হয় আৰু সুনীল কুমাৰ পাছোৱান আৰু ইয়াতে আমাৰ লোকেল এজন আছে যোনে তেওঁলোকক অলপ এছিষ্ট কৰিছিলে, তেওঁকো আমি কৰায়ত্ব কৰিবলৈ সক্ষম হৈছো আৰু তেওঁলোকৰ গোটেই প্লানিংটো আছিলে কিডনেপিং ফৰ ৰেনচম।